আমিও বেলেগে বিহু পাতিম আলোচনা কৰিবলৈ কিটো আছে ইহঁতৰ পৰা একো ফেচিলিটি নাপালো বুলি আমি বিহু নপতাকে থাকিম নেকি আমাৰ ধুনীয়া ধুনীয়া ছোৱালী আছে আমাৰো ধুনীয়া ধুনীয়া ল'ৰা আছে আমাৰ কাঠৰ ডিমা চোৱাই থোৱা আছে টিগলা খুটি তাক তাক দিগলা খুটি তাক ৰান গিবলা খুটি গিবলা খুটি গিবলা তাক ৰাগন কেনাকে গান গান কেনাকে গান ৰাগন কেনাকে গান কালিয়া কত এই আগলা নহয় কি শুনো হয় এই খানা খেল এই আমাৰ জাকো পেপো আমাৰ ই কলে গ'ল মানে গংগাৰাম ক'ত আছে সন্মুখলৈ আহি মুখখন দেখুৱাবলৈ ক মই মুখ দেখিৱাই কি হ'ব নাকটো দেখুৱালে এইটো হয় আমাৰ ক তহঁতৰ কি আছে ক না আমাৰ মানে আমাৰ আকৌ পেপো আছে আকৌ এ বাদ দে আমাৰ এ বৰগছ আছে সেইডাল আমাৰ সীমাটো বয় এফাল আমাৰ গাঁৱৰ নলিয়াৰ মাটিত এফাল আমাৰ গাঁৱত গুইটো চা গম পালি বিহু বেলেগে পাতিব নোৱাৰে গম পাবলৈ কিটো আছে গছটো এডালেই গৈ গৈ সেইখিনিতে বিহু পাতিব লাগিব এতিয়া আকৌ গাঁৱৰ মানুহে বিহু বেলেগে নাপাতি সকলোৱে সভাপতি হ'বলৈ সাজু হৈ আছে বুজিছ থৌ নকবি কাজিয়াৰ কোবত তোৰ লগত ভালদৰে কথা এষাৰি পাতিবলৈ সময় নোহোৱা হ'ল যেনিয়ে যাওঁ তেনে খালি জুমে জুমে সেই একেটাই কথা ঐ আমাৰ গোবিন্দ খুৱাতে গৈ বোলে সভাপতি হ'বলৈ লাগে ইফালে স্থায়ী সভাপতিয়েতো কৈয়ে আছে তেওঁৰ বোলে এবাৰ ৰূপালী জয়ন্তী হ'ল ভালটো আমাৰ জোনাৰাম জেঠুৱে কৈছে তেওঁৰ সভাপতি হ'ব ইফালে ৰাজেন মেলেটেৰি বোলে সভাপতি হোৱাৰ বাবে এইটো দিয়ে আছে তেতিয়াহ'লে পিয়াজৰ বেপাৰীবোৰ হৈছে আকৌ ক'ব লাগে সিনো কিয় এনে থাকিব লাগে মুঠতে কেইটা সভাপতি হ'ব সেইটো ক 14টামান হ'ব তেনেহ'লে সম্পাদকো 14টা আৰে সদস্য কেইটা হ'ব তই আৰু মই এটা কাম কৰ এইবাৰ বিহু মিটিঙত সকলোকে সভাপতি সম্পাদক পাতি দে লেঠা শেষ বিহু এনেকে শেষ হৈ যাব তোৰ কিন্তু কিছু বুদ্ধি আছে দেই মোৰ বুদ্ধি আছে বুলি গোটেই অসমখনে জানে তইহে নাজানো মই জানো ঐ কলিজা পিছে তইহে কথা কেইটামানে জানো মই জানিব নিবিচাৰো আৰে কথাটো মানে কাৰ্গিলৰ যুদ্ধৰ লেখীয়াই হৈ গৈ আছে দুইফালে যুদ্ধ মই কালি বিয়াৰ খবৰ ল'বলৈ আহিহে গম পাইছো চিটুৱেশ্যন একদম খাৰাপ মই এইবিলাক একোৱেই নাজানো নহয় ৰাজন কাদু এইবাৰ নহ'লে তোকে সভাপতি পাতি পেলাই বিহুখন চলাই পেলাও সভাপতি মই সভাপতি পাৰিম জানো ৰাজন কাদু তই বিহু কমিটিৰ সভাপতিৰ কাৰণে একদম ফিটিং মানুহ তাতে তই হলি প্ৰাক্তন মিলিটাৰী কাদু চা আমাৰ ৰাজ্যৰ ৰাজ্যপাল বিলাক কোন ডিপাৰ্টমেণ্টৰ পৰা আহে ডিফেন্স ডিপাৰ্টমেণ্টৰ পৰা হয় নে নহয় তোক সভাপতি পাতিলে কিন্তু কোনো আপত্তি কৰিব নোৱাৰে দেই মই সভাপতি কাইদেউ তই এইবাৰ বিহু কমিটিৰ নিঘাত সভাপতি দে টকা 10টা দে 10 টকা 10 টকা কিয় তেৰিকাত ডিঙিত অকমান পেলাই আহি তোক মই কৈ আছো কেনেকে এইবাৰ সভাপতি বনাই আছো তোক 5 টকাত নহ'ব ন হ'ব কিন্তু উপ সভাপতি হ'ব আৰু আধা হাফ ঐ 10 টকাই ল ফুল হৈ থাকক মুঠতে মই সভাপতি বিহুৰ মেজৰ জেনেৰেল